নমস্কাৰ মোৰ ইউটিউব চেনেল ধন্তি আছিল ফয়চলক সকলোকে স্বাগতম জনালো কেদিনমান ভিডিঅ' দিব পৰা নাই কাৰণ আছে কাৰণে সেইকাৰণে ভিডিঅ' দিব পৰা নাই কেইবাদিন ভিডিঅ' দিব পৰা নাই আৰু চাগৈ বহুত কেইবাও ধৰিলে একমাহ মানলৈকে ক'বালৈ গৈ বা ৰাইড কৰি তেনেকুৱা ভিডিঅ' চাগৈ দিব নোৱাৰিম ভালকৈ ব্লগ দিব নোৱাৰিম তথাপিও আজি এটা ব্লগ আপোনালোকক দিব বিচাৰিছোঁ ব্লগ বুলি নহয় আৰু মই এটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছোঁ কাৰণ ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজলৈ সেইবাবে ভিডিঅ' এটা দিম বুলি ভাবিলোঁ কাৰণ নিদিয়া কাৰণটো হৈছে মোৰ সৰুকৈ এটা এক্সিডেণ্ট হ'ল এইখন দুইটা হাত অলপ দুখ পাইছোঁ মানে এটা হাতত ফ্ৰেকচাৰ হৈছে ইয়াৰ ৰচি দেখিছে আপোনালোকে এটা হাত সোঁ হাতটো প্লাষ্টাৰ হৈ আছে আৰু বাওঁ হাতত অলপ দুখ পাইছোঁ মানে বৰ্তমান মই ভিডিঅ'টো এটা হাতে যেনে তেনে আপোনালোকে বনাইছোঁ আৰু মানে এডিটিং মই এটা হাতে কৰিম বহুত কষ্ট কৰি বনাম আপোনালোকে চাব বুলি আশা কৰিলোঁ আপোনালোকৰ বাবে বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাব বহুত কষ্ট কৰি বনাইছোঁ আৰু এডিটিং এটা হাতে কৰিছোঁ ভিডিঅ' এটা হাতে কৰিছোঁ গোটেইখিনি এটা হাতে কৰিবলগীয়া হৈছে বাওঁ হাতে তাকো সোঁ হাতটোৱে বিশেষকৈ বেছি হেৰি হ'ল প্লাষ্টাৰ হৈ আছে সোঁ হাতেও কৰিব নোৱাৰা হৈ আছোঁ কেৱল বাওঁ হাতটোৱে যেনে তেনে বনাইছোঁ আৰু বাওঁ হাতটো যথেষ্টখিনি হৈছে তথাপিও আঙুলিকেইটা ঠিক আছে কাৰণে মানে বনাব পাৰিছোঁ আজি বিশেষ ভিডিঅ' নবনাওঁ আমাৰ মানে ঘৰৰ সন্মুখতে ডাঙৰ পুখুৰী এটা আছে পুখুৰীটো সিঁচি আছে যথেষ্ট মাছ ওলায় পুখুৰীটো যথেষ্ট মাছ ওলায় কিমান মাছ ওলায় কেনেকৈ সিঁচিছে এটা মানে আমাৰ গাঁৱলীয়া জেগা যিহেতু গাঁৱলীয়া পদ্ধতিতে পুখুৰীটো সিঁচিছে কোনো মেচিন লগোৱা নাই কেনেকৈ মানে সিঁচিছে কিমান মাছ ওলায় গোটেইখিনি আপোনালোকক দেখুৱাম বলক তেনেহ'লে আমি সেই পুখুৰীটো ফালে আগবাঢ়ি অলপ যাওঁ মানে গৈ দেখাই আহিছোঁ আপোনালোকক বলক ৰ'ব তাৰ আগতে মই এটা কথা কৈ লওঁ মানে আপোনালোকক মানে সকলোলৈকে মই ক'ব বিচাৰিছোঁ মানে কিয় জানো মানে মোৰ এক্সিডেণ্ট হোৱাৰ পিছতে প্ৰথম মই গৈছিলোঁ চৰকাৰী হস্পিটেলত চৰকাৰী হস্পিটেলতে চিকিৎসা কৰিম বুলি প্ৰথমে গৈছিলোঁ কিন্তু চৰকাৰী হস্পিটেল মানে কিয় ইমান হেমাহি বুজি নাপাওঁ মোৰ মানে যিটো মানে বাওঁ হাতত ড্ৰেছিং এটা আছিলে ড্ৰেছিংটো কৰাবৰ কাৰণে গৈছিলোঁ ড্ৰেছিংটো কৰি দিছিলে কৰি আহিলোঁ তাৰপিছত পিছদিনাখন বিষত থাকিব নোৱাৰিলোঁ যেতিয়া পিছদিনাখন মই বিষত থাকিব নোৱাৰি ঘৰতে ড্ৰেছিংটো খুলি দিলোঁ খোলাৰ পিছত মই চাইছোঁ মানে তাত যিটো মানে পৰি যাওঁতে মানে ৰাস্তাৰ কাষৰ পৰা মানে ধান খেৰবিলাক সোমাই গৈছিলে যে ড্ৰেছিং সেই ধান খেৰবিলাক লাগিয়ে আছে তেওঁলোকে ভালকৈ চাফা কৰা নাই মই ঘৰতে ধান খেৰটো উলিয়াই দিলোঁ উলিয়াই পেলাই মই ঘৰতে ড্ৰেছিং কৰি দিলোঁ তাৰপিছতে পিছদিনাখন মই আকৌ গ'লোঁ হস্পিটেললৈ কাৰণ মোক মানে এক্সৰে লিখিছিলে সেইদিনাখন এক্সৰে নহ'ল কাৰণে পিছদিনাখন মই আকৌ হস্পিটেললৈ গ'লোঁ সেই চৰকাৰী হস্পিটেলখনলৈ গৈছোঁ মই বাৰু হস্পিটেলখনৰ নাম ক'ব বিচৰা নাই নকওঁ বাৰু মই হস্পিটেলখনৰ নাম কিন্তু মই চৰকাৰী হস্পিটেলখনৰ কথা মই ক'ব বিচাৰিছোঁ কাৰণ পিছদিনাখনো গ'লোঁ পিছদিনাখন গৈ পেলাই কি হৈছে এক্সৰে বহি আছোঁ এক্সৰে কৰিব বহি আছোঁ মানে কি কাৰেণ্ট নাই খালি কাৰেণ্ট নাই কৈ থাকে কাৰেণ্ট নাইকৈ দিনটো মই তেনেকৈ গৈছোঁ ক'লে বিষত আছোঁ মই সোঁ হাতটো যিহেতু মোৰ মানে পিছত গম পালোঁ ফ্ৰেকচাৰ হৈছে বুলি মানে বহি এক্সৰে কৰিব নোৱাৰিলোঁ সেইদিনাখন গুচি আহিলোঁ পিছদিনা ৰাতি মই মানে আহি পেলাই বিষত থাকিব পৰা নাই শুব পৰা নাই গোটেই ৰাতি মই শুব পৰা নাই পিছদিনাখন মই আকৌ মানে নাৰ্ছিং হোমত গুচি গ'লোঁ পিছদিনাখন মই মানে নাৰ্ছিং হোমত গ'লোঁ নাৰ্ছিং হোমত যেতিয়া মোৰ মানে এক্সৰে হৈ গ'ল এক্সৰে ফ্ৰেকচাৰ হ'ল প্লাষ্টাৰ কৰি পেলাই যিটো মই বাওঁ হাতটো যিটো মানে হেৰি কৰিছিলোঁ যিটো ড্ৰেছিং কৰিছিলে ড্ৰেছিংটো কি হ'ল তাত যেতিয়া ড্ৰেছিং কৰিছোঁ গোটেই মানে যিবিলাক অলপ ফাটি গৈছিলে মানে হেৰি হৈছিলে মাংসটো যিহেতু গাঁত নিচিনা হৈ গৈছিলে সেই গাঁতটোত কি হৈছে বালি সোমাই আছে বালি আৰু শিলগুটি তেতিয়ালৈকে সোমাই আছে সেইকাৰণে মই ৰাতি বিষত শুব পৰা নাই আৰু যেতিয়া চাফা কৰি দিয়াৰ পিছত এতিয়া মই যথেষ্টখিনি ঠিকে আছোঁ তাত ড্ৰেছিং কৰিলোঁ ড্ৰেছিং এতিয়া মই ঘৰত খুলি দিলোঁ এতিয়া মানে লাহে মানে ভাল মানে বিষটো আছে তথাপিও মানে যথেষ্টখিনি প্ৰথমতকৈ বহুতখিনি ভাল হ'ল এই চৰকাৰী হস্পিটেলত কিয় এনেকৈ হেমাহি হৈ বুজি নাপাওঁ চৰকাৰী হস্পিটেল মানুহক মানে যায় বহুত মানুহ চৰকাৰী হস্পিটেল যায় এনেকৈ হেমাহি হ'লে কি হ'ব সেইটোকে আপোনালোকে ক'ব বিচাৰিছোঁ মই বেছি কৈ নাথাকোঁ এতিয়া যথেষ্ট সুস্থ হৈ আহিছোঁ আৰু লাহে আপোনালোকক ভাল ভিডিঅ' দিব চেষ্টা কৰি থাকিম আজি এই ব্লগটোৱে আপোনালোক ক'লে মাছ ধৰা ভিডিঅ'টো আপোনালোকক দেখাব বিচাৰিছোঁ বলক তেনেহ'লে আমি এতিয়া মাছ ধৰা জেগালৈ যাওঁ এয়া দেখিছে আপোনালোকে গাঁৱলীয়া জেগাত পানী সিঁচা কৌশল কেনেকুৱা দেখিছে এইটো কি চিষ্টেমত মানে পানী সিঁচি আছে জেৰটিং থাকে জেৰটিংটো ধুনীয়াকৈ কাটি লৈছে মুখখন কাটি লৈ পেলাই ৰছী লগাই এটা মানে জেৰটিং দুজন মানুহে কি ধুনীয়াকৈ পানীটো সিঁচি আছে দেখিছে দুফালে মানে চাৰিজনে সিঁচি আছে দুটা জেৰটিং লগাইছে ধুনীয়াকৈ সিঁচি আছে আৰু এনেকৈ মানে জেৰটিং দি সিঁচা এটা কাৰণটো হ'ল মানে এইটো পুখুৰীটোত মেচিন লগাই দিয়াৰ লগে লগে মানে তলত বেছি বোকা থকাৰ কাৰণে মানে পুখুৰীটো মানে শেষলৈকে সিঁচিব নোৱাৰে পানী থাকি যায় বহুত মাছ ৰখি যায় সেইবাবে এইবাৰ মানে এইটো চিষ্টেমত সিঁচি আছে পানীটো যেতিয়া শেষলৈকে শেষ হ'ব আৰু যথেষ্ট মাছ ওলাব আপোনালোকে চাই থাকক পুখুৰীটো যথেষ্ট মাছ ওলাব মানে বহুত মাছ ওলাব কিন্তু মানে এইটো কোনো মানে দিয়া মাছ নহয় কোনো মানে পোহা মাছ নহয় এইবিলাক মাছ হৈছে মানে বনৰীয়া মাছ আহে বনৰীয়া মাছ আহি ইয়াত সোমাই আহি কাৰণ মাজে মাজে বানপানী হয় পানীটো মাছ ৰখি যায় সেই মাছটো ইয়াত ধৰা হয় চাই থাকক আপোনালোকে কি কৌশলত পানী সিঁচিব আৰু কিমান মাছ পায় মই সকলোখিনি কম সময়ত আপোনালোকক দেখাই আছোঁ
এই লাহে লাহে পানী কমি আহিছে আৰু পানী কমি অহাৰ লগে লগে যিটো মানে টিঙেদি পানী মাৰি আছে পানী মাৰি পেলাই জালত পেলাই আছে জালত মানে সৰু সৰু যিবিলাক মাছ পুঠি মাছ আহি আছে চাওক কিমান পুঠি মাছ আহিছে আৰু ইমান এয়াই নহয় বহুত যথেষ্ট আৰু পুঠি মাছ আহিব এয়া জালৰ পৰা দিয়ে আছে মাছ আৰু বহুত পুঠি মাছ আহিব আপোনালোকে চাই থাকক এটা পুঠি মাছে কিমান হৈ যায় আপোনালোকক মই দেখাই আছোঁ চাই থাকক আপোনালোকে এই আকৌ সিফালে পেলালি নলি টিংটো সিফালে অঁ অঁ সেইখিনিতে পৰিছে ন টিংটো পোনে পোনে এইখিনিতে পৰিছে অঁ এই আপোনালোকে মাছ চাওক মই ওচৰৰ পৰা জুম কৰি আপোনালোকে দেখাই আছোঁ কিমান মাছ আহিছে এই মাছটো গৈ পেলাই মানে আহি আছে টিঙত গৈ পেলাই চব জালত যাবগৈ সৰু সৰু মাছটো এই সৰু সৰু মাছ মই জালত দেখাই আছোঁ আপোনাক কিমান মাছ টিঙত জমা হ'ল আপোনাক দেখাই আছোঁ ৰ'ব এয়া দেখিছে কিমান মাছ জালত আহি আহি জালত উঠিছে সি গামলা গামলাটো আধা গামলা হৈ গ'ল দেখিছে কিমানখিনি মাছ আহিছে এয়া মাছ জালৰ পৰা আনি আনি মাটিত পেলাই লৈছে আৰু মাটিৰ পৰা গোটেইখিনি আনি মানে গামলাত ভৰাই আছে প্ৰায় গামলাটো আধা হৈ গ'ল এইবিলাক জালতো ভৰাই আছে ডাঙৰ ডাঙৰ পুঠি মাছবিলাক দেখিছে কিমান মানে মাছ এয়া মাছ তেনেকৈ পানীত মাৰি দেখিছে মাৰি দিয়াৰ লগে যিটো পানীত মাছটো আহি আছে মাছটো গোটেই জাললৈ আহি আছে সৰু সৰু মাছটো আৰু পূৰা মানে গামলাত ভৰাই আছে আৰু ডাঙৰ মাছখিনি মই আপোনালোকক দেখাই আছোঁ ৰ'ব ইতিমধ্যে পানী সিঁচা সমাপ্ত হৈ গ'ল আৰু পূৰা এতিয়া মাছ ধৰাত ব্যস্ত সকলোৱে মাছ ধৰি আছে একদম পূৰা গৰৈ মাছ আৰু কাৱৈ মাছ বহুত গৰৈ আৰু কাৱৈ কেৱল কাৱৈ আৰু পুঠি মাছখিনি আপোনালোকে দেখিলে কেৱল জালত পুঠি মাছখিনি গোটেইখিনি পুঠি মাছটো জালত আহি গ'ল আৰু এতিয়া বোকা মাজত ওলাই আছে কেৱল কাৱৈ আৰু গৰৈ মানে বহুত কাৱৈ আপোনালোকক মই দেখাই আছোঁ কিমান কাৱৈ সকলো মানুহ নামি গৈছে এতিয়া পূৰা ধৰি আছে আৰু মানে চাই থাকক আপোনাক কিমান মাছ মই দেখাই আছোঁ আপোনালোকক ৰ'ব মাছ ধৰি হ'ল এতিয়া পানীটো এৰি দিছে যিহেতু মানে মাছ নহ'লে এৰি দিলে যিটো মাছটো থাকি যায় মাছটো মৰি যাব যিহেতু পানীটো এৰি দিলে সেইকাৰণে পানীটো এৰিছে পানীটো আহি গ'ল তাৰপিছত এতিয়া মই গোটেই মাছখিনি আপোনালোকক দেখাই আছোঁ কিমান মাছ পালে গোটেই মাছখিনি দেখাই আছোঁ আৰু চাই থাকক আৰু কিমানখিনি মাছ আছে চাই থাকক এইয়া চাওক আপোনালোকে কেঁকুৰাখিনি প্ৰথমে চাই লওক কেঁকুৰা আপোনালোকে বহুতে পায় কিছুমানে কেঁকুৰা চিনি নাপাবও পাৰে চাই লওক আপোনাক কিমান কেঁকুৰা পাইছে ইমান ডাঙৰ ডাঙৰ আৰু সৰু সৰু কেঁকুৰাখিনি বহুত কেঁকুৰা পাইছে আৰু এয়া মাছ দেখিছে আপোনালোকে গামলাত পুঠি মাছখিনি দেখিছে আপোনালোকে এইখিনি হৈছে পুঠি মাছ আৰু সৰু সৰু গৰৈখিনি এই গামলাত থৈ দিছে আৰু জেৰটিঙত দেখিছে ইয়াত কাৱৈ আৰু গৰৈ কেৱল কাৱৈ আৰু গৰৈ মাছখিনি জেৰটিঙত থৈছে এতিয়া মানে বাচি আছে এটা চাইডে কাৱৈখিনি থৈছে এটা চাইডে গৰৈখিনি থৈছে তাৰপিছত ভাগ হ'ব মানুহ দেখিছে কিমানে ধৰিছে 12টা ভাগ হ'ব মাছখিনি 12টা ভাগ হ'ব কিন্তু মাছটো যথেষ্ট পোৱা হৈছে 25 কেজি মাছ পাইছে আজি আগৰ তুলনাত এইবাৰ যথেষ্টখিনি মাছ পাইছে গৰৈ আৰু কাৱৈ মাছ বেছি পাইছে কাৱৈ মাছো বহুত পাইছে ধুনীয়া ধুনীয়া কাৱৈ ধুনীয়া ধুনীয়া গৰৈ আপোনালোকে দেখি আছে কিন্তু সুন্দৰ মাছ পাইছে আৰু গম পাইছে আজিকে মই কিমান কষ্টত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকলৈ দিওঁ বুলি দেখাওঁ বুলি আপোনালোকক মই বহুত কষ্ট কৰি এটা হাতে এডিটিং কৰি এটা হাতে ভিডিঅ' কৰি আপোনালোকক দিছোঁ যিখিনিয়ে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ অশেষ ধন্যবাদ যিখিনি মানে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ বাবে মই ভিডিঅ' বহুত কষ্ট কৰি বনাই আছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকে শ্বেয়াৰ কৰিলেই মই মানে সকাহ পাওঁ মানে ভিউ বাঢ়িলে অলপ ভাল লাগে মই মানে উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ মই ভিডিঅ' বনাইছোঁ আপোনালোকে চাই আছে আপোনালোকে চালেই মই ভিডিঅ' বনাবলৈ উৎসাহ পাম আজিলৈ বেছি দীঘল কৰি নাথাকোঁ আজিলৈ ইমানে ধন্যবাদ